এই ছোৱালীজনী আচলতে কোন হয়? এই ছোৱালীজনী আচলতে কোন হয়? সকলোৰে সেইটোৱেই প্ৰশ্ন। নমস্কাৰ বন্ধুসকল, বহুত সহ্য কৰি আছিলোঁ বা সহ্য কৰি আছোঁ, থাকিমো। এই ছোৱালীজনী আচলতে কোন হয়? এই ছোৱালীজনী আচলতে কোন হয়? সকলোৰে সেইটোৱেই প্ৰশ্ন। এই ছোৱালীজনী বেলেগ কোনো নহয়। এই ছোৱালীজনী মোৰ পত্নী হয়, মোৰ ৱাইফ হয়, মোৰ ধৰম পত্নী হয়। মই মানুহক জনোৱা নাছিলোঁ যে মই মেৰিড, কিন্তু তাৰ মানে এইটো নহয় যে আপোনালোকে যি মন যায় তাকে উলিয়াই দিব, যাহা তাহা কথা কৈ পেলাব। এই ঘটনাটোৰ জৰিয়তে আপোনালোকেও সকলোৱে মোক চকু মুকলি কৰি দিলে, মানুহক আচলতে যে সহজে কেতিয়াও বিশ্বাসত ল'ব নালাগে সেই কথাটো মোক প্ৰমাণ কৰি দিলে। ধন্যবাদ। বাকী যিয়ে নহওক, আপোনালোকক মই মোৰ নিজৰ জনাবলগীয়া কথাখিনি জনালোঁ। এই ভিডিঅ'টো বনাবলগীয়া মেইন উদ্দেশ্যই হৈছে এইটো যে আপোনালোকে মোক সকলোৱে ভুল বুজি আছে, মই জানো আপোনালোকে মোক সকলোৱে ভুল বুজি আছে। আজি এইটো ভিডিঅ' চোৱাৰ পাছতো মোক বহুতে বহুত ভুল বুজি থাকিব, বহুত কথা ক'ব বহুতে, নহয় জানো? বাৰু কোনো কথা নাই। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के निकल, समझा?